A broken dreamer is your mind. All the scars that leave them behind. গাইজ থাম্বনেইল চাই হয়তো আপোনালোকে গম পাইছে যে সদৌ অসম ছাত্ৰ সন্থা অসাধক মৰিগাঁও অধিৱেশনৰ উদ্যোগত আমাৰ মৰিগাঁও জিলাত এখনি অনুষ্ঠান পাতিব লৈছে সদৌ অসম ছাত্ৰ সন্থাই আৰু তাত মানে 21 তাৰিখ 22 তাৰিখ আৰু 23 তাৰিখে অনুষ্ঠান আৰম্ভ কৰিব 21 তাৰিখে মানে তেওঁলোকৰ বৰ্ণিল কাৰ্যসূচী আৰম্ভ কৰিব আৰু 22 আৰু 23 তাৰিখে মানে গায়ক গায়িকা মাতিছে গায়ক গায়িকাই আহি পেলাই তেওঁলোকৰ সংগীত উপস্থাপন কৰিব আৰু 21 তাৰিখে কোন কোন আহিব কৈ দিছোঁ অকণমান আপোনালোকৰ সুবিধাৰ্থে মানে 21 তাৰিখে নহয় চৰি 22 তাৰিখে আহিব আচুৰ্য বৰপাত্ৰ মানস ৰবীন নিৰ্মালী দাস ৰিচা বৰদাস আহিব আৰু 22 তাৰিখে যিহেতু জুবিন গাৰ্গ অহা কথা আছিল কিন্তু জুবিন গাৰ্গৰ যিহেতু অসুস্থ গতিকে তেওঁ কাৰ্যসূচী বাতিল কৰা হৈছে আৰু তাৰ ঠাইত নীল আকাশ আৰু ৰাকেশ ৰিয়ান আৰু দীপলিনা বা আহিব আহি পেলাই তেওঁলোকক মানে গীত পৰিৱেশন কৰিব আপোনালোকে আহক মৰিগাঁও জিলা আৰু ক'ত দিছোঁ এড্ৰেছটো অলপ কৈ দিছোঁ মানে গাইজ যিসকল ওচৰবতীয়া মানুহ তেওঁলোককতো এড্ৰেছটো ক'বলৈ কাৰণে প্ৰয়োজন নাই আৰু যিসকল দূৰৰ পৰা আহে ধৰক ঢিঙৰ পৰা আহে নগাঁৱৰ পৰা আহে গুৱাহাটী হওক য'ৰ পৰা দূৰবতীয়া মানুহসকল আহে তেওঁলোকৰ কাৰণে এড্ৰেছটো অকণমান কৈ দিব বিচাৰিছোঁ মৰিগাঁও যিটো মেইন পুলিচ পইণ্ট সেইটোৰ পৰা আপোনালোকে চিধা সোমাই আহি থাকক আৰু গান্ধী ভৱনৰ যিখন স্কুল খেলপথাৰ আছে সেইখনতে ধুনীয়াকৈ সেইকে এতিয়া মানে বেক কেমেৰা অলপ দেখুৱাই দিছোঁ মেইন গেটটো যিহেতু মই বনাই আছে গতিকে অকণমান দেখুৱাই দিছোঁ চাই লওক এইটো হ'ল মেইন গেট আৰু ভিতৰলৈ দেখুৱাই আছোঁ ভিতৰত দেখুৱাইছে ডিজি আনি থৈছে কালিকা নাই আৰু এইবিলাক দোকান বজাৰ ছাইডত আৰু সেইটো তেওঁলোকৰ সদৌ অসম ছাত্ৰ সন্থা এইটো আগত লগো এটা বনাই আছে লগতো দেখুৱাই দিছোঁ বাৰু অকণমান ওচৰলৈ গৈ পেলাই এইটো হৈছে সদৌ অসম ছাত্ৰ সন্থা লগো বনাই আছে এতিয়া সম্পূৰ্ণ হোৱা নাই আৰু এইবিলাক ক্ষীৰোদ বৰুৱা প্ৰতিমূৰ্তি বনাই আছে দেখা পাইছে আগত আৰু আগত মানে এইবিলাক ধুনীয়াকৈ কিবাকিবি মানে প্ৰদৰ্শনীৰ নিচিনা সজাই থৈছে দেখিব পাইছে আগত আৰু যিহেতু সম্পূৰ্ণ হোৱা নাই বনাইহে আছে গতিকে সম্পূৰ্ণ কৰিবৰ কাৰণে এতিয়াও আৰু সময় আছে অলপ সময় আছে আৰু এইবিলাক দেখিছে অসম গৌৰৱ গড় এহাল মহে ধুনীয়াকৈ যুঁজি আছে এহাল গঁৱলীয়া মহ ধুনীয়াকৈ যুঁজি আছে ছাউণ্ড বক্স আনি থৈছে ধুনীয়াকৈ পেণ্ডেল বনাই আছে বহুত ডাঙৰ মানে ষ্টেজ পাতিছে নীল আকাশ যিহেতু আহিব গতিকে ধামাকা হ'ব প্ৰগ্ৰাম আপোনালোকে যোনে যোনে ভিডিঅ'টো চাই আছে আপোনালোকে আহিব বুলি আশা ৰাখিছোঁ এয়া দেখা পাইছে কিমান বস্তু যন্ত্ৰ পাতি আনি থৈছে মানে ছাউণ্ড বক্স কিবাকিবি মাইক চাইক চব ইয়াত আনি থৈছে দেখা পাইছে আৰু আগত দেখুৱাই আছোঁ অকণমান আৰু গাইজ দেখা পাইছে এইবিলাক ধুনীয়া ধুনীয়া ফেন আনি থৈছে ওপৰত যিহেতু ফেন দিব পেণ্ডেলৰ ওপৰত আৰু এইপিনে ধুনীয়াকৈ এইবিলাক দোকান বজাৰ ইয়াত হ'ব মানে বাণিজ্য মেলা নিচিনা ইয়াত দোকান বজাৰ বহাব চাৰিওফানে আৰু ইয়াৰ আগতে ধুনীয়াকৈ এটা প্ৰতিমূৰ্তি এইটো কাৰ হয় নাজানো ধুনীয়াকৈ কিবা এটা ইয়াতে হয়তো হ'ব কিবা এটা বনাই আছে দেখা পাইছে আগত এইটো খুব ধুনীয়াকৈ হোৱাগৈ নাই যিহেতু সময় আছে গতিকে ইয়াত ধুনীয়াকৈ বনাই থৈছে দেখা পাইছে আৰু এড্ৰেছটো আপোনালোকক কৈ দিয়া হৈছে গতিকে এড্ৰেছটো মতে আপোনালোকে আহি যাব গতিকে আজি ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব নাপাহৰিব আৰু আগলৈ এনেকুৱা ভাল ভাল ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ জয় অসম।